ইমান মই ক্ষীণ ছোৱালীজনীক মোক ইমান শকত কৰি পেলাইছে নাইটিটোৱে ভিডিঅ'টোত দেখি একেবাৰে ইমান শকত লাগে ইমান হেৰি নিচিনা লাগে 70-80 কেজিমান নিচিনা লাগে দেখি পেলাই এইজনীহে কিমানো শকত আগৰ সতি সমানেই ভিডিঅ'টো কেলে শকত লাগে মই এতিয়া এনেকৈ কৰিব লাগিব গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোকে মই এটা বৰিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি কলপুৰ হৈছে বহাপাল আৰু মই সেয়া অকণমান ঠিক ঠাক কৰি লৈছোঁ জেগাখিনি আৰু অকণমান কোনোমতে বতাহ বলিছে কিন্তু মোৰ চকু আকৌ পৰিছে এই নাৰিকলকেইটাত কেইবাদিন ধৰি পেলাই মানে মোৰ একদম ডাব নাৰিকল খাবলৈ মন গৈ আছে আৰু সেয়েহে দেউতাই ডাব কাটাৰ লগতে ইমান ভাল লাগিছে এই বুঢ়া মানুহজন শুকান নাৰিকলো কাটি দিছে মানে পৈণত নাৰিকল খাবৰ কাৰণে আৰু দেউতাই সেইখিনি কৰে মানে মই এয়া অকণমান বেডশ্বীট চেডশ্বীট জাপিছোঁ বেছি কষ্টৰ কাম কৰা নাই গোটেইজনী একেবাৰে গান চান গাই একে পাগলীজনীৰ নিচিনা হৈছোঁ ফ্লিপকাৰ্টৰ পৰা মই লৈছিলোঁ ব্লেক ডেটছ মানে অসমীয়াত আমাৰ কয় খেজুৰ এইটো ড্ৰাইও নহয় আৰু মানে এনেকুৱা লেকেটা লগাৰ নিচিনাও নহয় 400 গ্ৰামৰ দুটা আপোনালোকে দেখিছে টোটেল মানে 800 গ্ৰাম ইয়াত আছে ড্ৰাই খেজুৰ পূৰা ড্ৰাই নহয় আৰু খুব খাবলৈ বিৰাটেই টেষ্টি ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাব তাৰ পৰা গৈ কিনিব মই খুব কমতেই পাইছোঁ 400 টকাৰ তলতহে পাইছোঁ মানে গৈছোঁ কাম কৰি থকাৰ মাজতে দেউতাই ডাব খাবলৈ মাতিছে যিহেতু গৰম বহুত পৰিছে আৰু এয়া মই চেণ্টেন খুলি থৈ দিছোঁ গৰমতে হা ডাবৰ পানীকণ মিঠা মায়ে বেডশ্বীট পাৰি আছে কাপোৰ ঠিক কৰিছে ভিডিঅ' অন কৰাৰ লগে লগে লাইট কেমেৰা একশ্যন হয় কাপোৰ ঠিক কৰিম নহয় মেকআপ কৰিম মানে ভিডিঅ'ৰ কাৰণে আৰু এতিয়া সময় বহুতেই দেৰি হ'ল 2:10 হ'ল কিন্তু এতিয়া বেডশ্বীট পাৰা মেইন কথাটো হৈছে যে ৰাতিটো মোৰ যিহেতু টোপনি নাযায় তো ৰাতি তেনেকৈ আছিলোঁ আৰু কিন্তু ৰাতিপুৱা উঠাৰ পিছত মই আকৌ 10টামান বজাৰ পৰা শুলোঁ 10টামান বজাৰ পৰা 12টামান বজালৈকে ইয়াতে শুলোঁ মাৰ লগত শুইছোঁ ইয়াতে মই খচিলোঁ খচাৰ কাৰণে বেডশ্বীটখন সুতুৰা মুতুৰ হৈ গ'ল মই এতিয়াহে দেখিছোঁ আৰু বিশেষকৈ ইমানখনৰ ওপৰত উঠি পেলাই কষ্ট হয় যে সেইকাৰণে মই পাৰি থৈছোঁ আৰু মায়ে পাৰি থৈছে মই এনেই কোবাই পেলাই থৈছোঁ তলৰখন কোবাই কৰি পাৰি থৈছোঁ মায়ে এতিয়া ওপৰখন পাৰিছে তেনেকৈ সিটো ৰুমো তেনেকৈ থৈছোঁ আৰু মানে কলপুৰ বহাপাল কাৰণে মা বেচেৰীজনী বহুত কষ্ট হৈছে মা বহুত কষ্ট হৈছে পিক্সে মোৰ এতিয়া ডাবৰ পানী খায় নেকি খাবা দেহা খাবা অকণমান খাব নেকি মাইহঁতে নহয় নহয় মই সোণৰ চেণ্ডেল আজি খুলি থৈছোঁ গৰমতে এইকণ ওলাইছে চোৱা এইকণ চাই ল মোৰ মন গৈ আছে মই আজি 5 দিন ধৰি পেলাই ডাব খাম এনেকৈ চিঞৰি আছোঁ শান্তি লাগিছে ৰ'বা দেহা তোমালোককো দিম দেহা দুজনীক দিম এই বিচনা থাকোঁতে তই ক'ত পৰি থাক চাওকচোন তাই সেয়া এনেকৈ ধৰিব নোৱাৰিব সেয়া তাই বহাপাল আৰু বিচনাৰ অৱস্থা কৰি থৈছে দেখিছে এয়া কৰি পেলাই লেঠেং ঠেংকৈ এয়া তলত শুই আছে ঐ চাওঁ মুখখন দেখাও এবাৰ তোক চাওঁ বুলি কৈ আছে মানুহবোৰে এবাৰ দেখুওৱা ইয়াত পৰাৰ কথা আছে ওপৰত ফেনৰ বতাহটো ধুনীয়াকৈ পৰে যে তলত শুলে সেইকাৰণে তাই ইয়াত হয় আৰু বোলে বাহিৰৰ পৰা মানুহৰ কাম নাইকিয়া হৈছে তাইকে চাই থাকিব তাইক সেইকাৰণে পৰ্দাও চপাই নিদিয়ে এনেকেই কৰে আৰু মই এনেই ইয়াতে শুওঁ মই ইয়াতে শুওঁ এইখন বিচনাত কিন্তু এতিয়া তাই যিহেতু মানে শোৱাপাল সেইকাৰণে মই মাৰ লগলৈ শ্বিফ্ট হৈছোঁ এতিয়া আৰু আমাৰ বুঢ়াৰ কাম চাওক এটা মানে পিচ গোটেই পৃথিৱী ঘূৰিলেও আমাৰ দেউতাৰ নিচিনা মানুহ নাপায় তুমি সেয়া কি কৰিছা গাতনো কিয় ৰং কৰিব লাগে গান হোমকেইডাল কেলৈ কৈছা
মা গা পকা নমকিডালতো ৰঙা ৰং মাৰিছে ৰঙা ৰং কৰে চুলি একবাৰ গোটেইকেইডাল যাব সিদিনা ৰং কৰি উঠিছেহে কেইদিন হৈছে 4-5 দিন হৈছে আকৌ কৰিলে এই তাই নাখাওঁ কিয় এই যে পেডিগ্ৰী দি থৈছোঁ তই নাখাওঁ কিয় তাই মানে বিৰাটেই এক্টিং প্ৰথমতে অলপ টাইম এনেকৈ আধা ঘণ্টামান এনেকৈ মুখখন ইফালে সিফালে থাকিব কাণকেইখন পেলাই পেলাই তাৰপিছত লাহেকৈ পিক্সে খাব দে পিক্সে খাব দে পিক্সে খাই পেলাব কিন্তু দেই মই এতিয়াই কৈ আছোঁ পিক্সে কিন্তু খাই পেলাব এয়া খোৱাহি পিক্সে মা এয়া খোৱাহি আহা কিমান এক্টিং দেখিছে এই আহি যাহা ওচৰত বহিলে খাবৰ কাৰণে এই আহি ওচৰত বহাৰ লগে লগে আমাৰ তাইক খোৱা আৰম্ভ কৰিছে ইমানেই এক্টিং মানে আৰু মায়ে এফালে বনাই থৈছে চুজি বনাই থৈছে লাইটটো দিয়াচোন চুজি বৰফি বনাব মানে তেতিয়ালৈকে কাটিং হোৱা নাই মানুহগৰাকীয়ে নিজৰ চেনেলটোৰ কাৰণে কষ্ট কৰি বনাইছে কিন্তু আপোনালোকে বোলে মাৰ চেনেলটো নাচায় মাৰ বৰ দুখ সেইকাৰণে দুখ লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব আকৌ তেতিয়া ভাল লাগিব পোহৰটো ভালকৈ পৰা নাই আমি একে গৰমত গোটেই অৱস্থা নাইকিয়া হৈ আছে এয়া পুৰা একে তিতি আছে পুৰা নাৰিকল ওলালে অকণমান ডাব ওলাইছে নাৰিকল বুলি নহয় আৰু ডাব ওলাইছে আৰু ইয়াৰ ৰসগোল্লা লালমোহন লৈছে তুমি তাক আহিব ক'লানে এইটো বেলেগহে আহিছে বৰপিঠা বনাবলৈ তিয়াই দেখুৱা মায়ে এয়া বৰপিঠা বনাবৰ কাৰণে এইবোৰ এনেকৈ মিলাই কৰি থৈ দিছে ইয়াৰ ৰেচিপিও আপোনালোকে কিন্তু মাৰ চেনেলতহে পাব এয়া কি আমাৰ হেৰিয়াৰ কাৰণে নেকি নহয় কালি এতিয়া কালিলৈ কাৰণে তাকে ভাবিছোঁ এইটুকৰ যেনে তেনে কাটিলোঁ আৰু এইকণ ওলালে আৰু এইকণ এতিয়া থৈ দিওঁ আৰু এইফালে আমাৰ নাৰায়ণে সেনাও ৰৈ আছে তাইও খায় নাৰিকল ভাল পায় আৰু এটা আপোনালোকক টিপছ কওঁ এই নাৰিকলৰ যে কুকুৰাটো বোলে নাৰিকলৰ যে কুৰুকাটো এই কুৰুকাটো যেতিয়া আপোনালোকে জুই ধৰে জুইত কিবা কাম কৰে কুৰুকা দিবচোন কুৰুকা দিলে একদম জুইখিনি ডাওকৈ জ্বলে মানে নাৰিকলৰ কুৰুকা দি জুই ধৰিব পাৰি সেইটো হৈছে এটা টিপছ এইফালে বাৰু কিবা এটা মুকলি আপোনালোকে দেখিছেনে মানে কেইমাহ ধৰি আমাৰ সৰু ভিনদৰ গাড়ীখন ইয়াতে আছিলে মানে আনা নিয়া কৰে আৰু থৈ যায় আৰু আজি সেয়া গাড়ীখন লৈ গৈছে মানে আকৌ থ'বহি কিন্তু গাড়ীখন বেয়া হৈছিলে 2 দিন ধৰি পেলাই থৈছিলে তো আজি গাড়ী ভাল হ'ল আৰু লৈ গ'ল সিহঁত বিয়া খাবলৈ যাব মানে এতিয়া হাই গাইজ বহুত টাইমৰ পিছত আকৌ ভিডিঅ' অকণমান ভাবিছোঁ শেষেই কৰি লওঁ ভাত খোৱা মাছ খোৱা একো দেখুওৱা নহ'ল মাজুবাহঁতো আহি পেলাই গাড়ী লৈ গ'লহি সিহঁতৰ তাৰপিছত তাই ধুনীয়া হৈ আহিছিলে ফটো একপিকে দেখুৱাই দিম ফটো পালে জানো মা ফটো পোৱা নাই ধুনীয়া হৈ বিয়া খাবলৈ গৈছিলে মাজুবা আৰু সৰু ভিনদেউ মাজুবা বুলি ক'লে 3জনী বাইক থকা নিচিনা লাগে ন সৰুবা আৰু সৰু ভিনদেউ তো এতিয়া ৰাতি 12:30 মান বাজিলে মোৰ খোৱা এনেও টোপনি বহুত কম তো অকণমান নিদ্ৰা দেৱীৰ কোলাত এঘুমতি মাৰিব ট্ৰাই কৰিলোঁ কিন্তু যোৱা নাই তো সেইকাৰণে ভাবিছোঁ যে অকণমান ভিডিঅ'টোকে ওলাই ভিডিঅ'টো শেষ কৰোঁ আৰু মাতাশ্ৰীয়ে সেয়া শুনি আছে কি শুনি আছা মা আমাৰ পোৱালীকেইটা আগতে মাৰ লগতে শুৱে এতিয়া গৰমত চাওকচোন কেনেকৈ হৈছে এজনী বাবি ক'ত বাবি সিফালে আছে আৰু মাতাশ্ৰীয়ে শুনি আছে মায়ে সেয়া শুই চাই আছে চৰণে মুৰাৰী তোমাক পুজিবৰ বস্তু
নাপালো বিচাৰি সেইটো এটা কাৰোবাৰ চেনেল চাগে নাজানো কপিৰাইট লাগিবও পাৰে সেইকাৰণে আমি দুইজনীয়ে লগতে ভাগৱতৰ লগতে ভাগৱত পাঠ কৰিলোঁ আৰু যিহেতু কৈছোঁ যে মই মাৰ লগলৈ শ্বিফ্ট হৈছোঁ কলপু বহাপাল পৰাৰ কাৰণে আৰু সেইকাৰণে সেয়া মা ইয়াৰখিনিতে মা এইখিনিতে মই আৰু হে হামাৰা নিউ ফেন নতুন ফেন যিখন আমাৰ লোৱা হৈছে তো এতিয়া আমি শুই যাওঁ আৰু শুই যাওঁ মানে কাইলৈ আমাৰ মানে নেক্সট ব্লগটোত আপোনালোকে দেখিব আমাৰ সেই যে বিয়া হৈছিলে জেঠাই ল'ৰাৰ যে বিয়া হৈছিলে জোৰোণ বিয়া আঠমঙলা চব মই দেখুৱাইছিলোঁ অঁ তো তাইতো সেই একে টিচাৰে বৰপেটাত জব কৰে তো কাইলৈ ছামাৰ ভেকেশ্যনতে আকৌ 15 তাৰিখৰ পৰা স্কুল দিলেই হ'বলা তো ছামাৰ ভেকেশ্যনতে তাই এতিয়া যাবগৈ যিহেতু তাৰপিছত কাইলৈ জেঠাইহঁত গোটেইখিনি ভাত খোৱাকৈ আহিব তো নেক্সট ব্লগটোত আপোনালোকে সেইখিনি দেখিব আৰু আহি আছে এটা ধুনীয়া ভিডিঅ' যিহেতু আপোনালোকে মোক সুধি আছিলে যে তোমাৰ কেইমাহ হৈছে 7 মাহ সোমালে আৰু 7 মাহ বিশেষ এটা ধুনীয়া ভিডিঅ' আহি আছে তাৰ পিছৰ ব্লগটোত তো আজি ব্লগটো বহুতখিনি এনাৰ্জি গ'ল কথা কওঁতে চ' আজি ব্লগটো মই শেষ কৰা বাই বাই গুড নাইট চুইট ড্ৰিমছ ধুনীয়া ধুনীয়াকৈ সপোন দেখক মোকো সপোনত দেখক দেই বাই বাই